মাৰে ৰাতিপুৱাই ওলাই গেল ইটা দিব পোৱা নাই এই মোৰ কিহা লাগছিলে এই একাপ চাহ খাওঁ ভাল লাগিছিল যাচোন চাহ দে মায়াতো দেখোন আহিবলৈ ইমান দেৰি দেখোন পাবজি খেলি আছে হলেও সলকান্তা আহিব লাগে এইখান কি মহাৰ কথা কি কবি এই ৰাতিপুৱা যায় সন্ধিয়া ওলাই আহি সেই মিঠাইও মাতিছিল কি হয় শুনছা না এই আছো ইফালে এই হেৰি এই মিঠাই মাতিছিলে এই মিঠাই যিহেতু পাছ কৰলা পেট পাছ কৰলা পেট মাছটো নি হ'ল মাছি যদি যাবাই লাগবা এই দে বিচাৰ কবি বিচাৰ দুটে মিঠাই ঘৰত একদম মিঠাই ঘৰ খাল খাব অকল মিঠাই নি আমাক লৈ যাব শুনছা হ'ব দে 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 দেৰি নকবি সলকান্তা ওলো এই চলি এটা ভাত পানী আৰু এই ডাঙৰ এটা বড়োকেইটা চাবা দিবি শুনছা সালা কুকুৰে এই মোবাইলটো পাই গোটাই দে পাবজি না বাবজাই শুনছো এই আমি এই টাৱাৰ এটা ঘৰ যাম মায়েক লৈ এই গৰুকেইটা চাবি এই মোবাইলত ব্যস্ত থাকিলে গৰু মোবাইল চোৰা লৈ যাব শুনছা আৰু সেই মোবাইলটো লৈ ব্যস্ত নেকি পঢ়া দেখি তোৰ বেছিয়া খালি মোবাইলটো তোক গোটাই জীৱনটো ধ্বংস কৰিব এতিয়া মোবাইলতো শুনছা পঢ়া দেখি আকৌ ধান্দা বাজি নাই তোৰ এই গৰুকেইটা চাবি আমি মায়ে মই যাওঁ শুনছা না হৈছে না দেখো দি হৈছে নহয় চাইকেলখন আনব লাগিল আজিকালি দিনকালবোৰ বৰ বেলেগকে সলনি হবা ধৰিলা দেই আগৰ সেই দিনকালবোৰ নাই বুজিছানে সঁচাকে কিন্তু নাই এতিয়া আমাৰ সৰু জীয়াই টেট পাছ কৰি স্কুলত যাবা একমাহ হ'ল এই স্কুলত যাবা আৰম্ভ কৰোঁতেই গাঁৱৰ ল'ৰাকেইটাই পালা বুলিহে সঁচাকে আৰু সেই মিতাটো ভগৱান হয় দেই মিতাইও সেইদিনা বহুত বচলা কিন্তু এতিয়া এই মিতাহাত আহিলেও ভাল আছিলে বহুদিন হ'ল মিতাকো মই মাজে মাজে কৈ থাকোঁ একদিন যাবিচোনেই তোৰ ৰুটিটোকে লৈ মোৰ তাত আমাৰ তাইও ভাল পাব বহুত দিন খোলা খুলিকৈ কথা বাৰ্তাও পতা নাই হয় নে নহয় কিন্তু কথাটো হ'ল মিতাই বা কি বা কৰি আছে ইফালে বাৰিষাৰ বতৰ অঁ ক'বা নোৱাৰা নহয় হয়তো আজিও ওলাব পাৰে ক'বা নোৱাৰা দেচোন মিঠা আহিলেও হয় নহয় সুধাই নিকাই এসাঁজ খুৱাই খেতাম হয়নে ঘৰত যি আছে এই সেইটো ভাল কথা এটা ক'লি কথাৰ মাজতে মাইনাক স্কুলত যাওঁতে মই থৈ আহা এইটো হয় আজিকালি সঁচাকে আজিকালি এই বাতৰি কাকতবিলাকত পঢ়ি থাকোঁ নহয় ক'ৰবাত ক'ৰবাত এইবিলাক টেটৰ মাষ্টনীবিলাক নিৰ্যাতিত হয় এই মই এই ইদিনাও পাইছিলোঁ বাতৰি এখনত এইফালে ক'ৰবাৰ বোলে টেটৰ মাষ্টনী এটা বেয়াকৈ কোনোবাই ব্যৱহাৰ কৰিছে চাইছোঁ বাৰু হে কিমান বেয়া দিনবিলাক হয় তাকেইতো বৰ চিন্তাৰ বিষয় হৈ পৰিছে দেই এইবিলাক দে সেইবিলাক বাৰু এতিয়া বাদ দি এই হেৰি কৰোঁ এতিয়া লাহে লাহে সময়বিলাকো যাই আছে মই অকণমান এই বস্তিখনৰ দিগি যাওঁ হা কোনোবা আহিলে মাত দিবি বস্তিত এই দেখা পাইছে নহয় এই চিআই চাকৰিহে কৰিছে কিন্তু বস্তিখনত যদি অলপ চাফ চিকুণ নকৰোঁ পাণখিনি তামোলখিনি সময়ত লাগিব নহয় আমাক অঁ গতিকে মই অলপ যাওঁ হা আহিলো এতিয়া মিঠা কওক দিছে
আহক বহিলো মই পানী লৈ আছো বৰ গৰমেই পিছত মিঠা বা কওক গেল মিঠা কওক গেল এই বস্তিৰ কাম কৰি আছে হয় নেকি আমিও কতে আহো বুলি আহিলো কিবা কথাই কথাই কোনোবাটো থাকে সেইটো হয় এতিয়া মিঠে ধ্যান দেখোন নাযায় আমি আৰু ইমান সময় নাপাওঁ না দিলো মিঠাকো মাতছ অলপ কথা চথা মাতো বহুত দিনে মই আহিছো এখন বিচনী আনোচোন আনি আছো ডাঙৰাই সেইফালে আছো বিচনী দুখাল আহিবিচোন তাৰ আহিছে ঘৰটোৰ ভিতৰতে সোমাই থাকবি এইবোৰ গমে পোৱা নাই নহয় খৰাং কৰি আছিলে দেউতাৰা বস্তি আছে যাচো মাতি তই মাতি লৈ আহিব লাগিব যাওঁ দে তাই কি খবৰ কি খবৰ আহিলো তহঁতৰে খবৰ ল'ব লাগে পিছত খবৰ নাপায় তহঁতনো কেইদিন যা আমি যাওঁতে গৈছিলো কোনো নাছিল এটাই কথা যাই পেলাই আমাৰ ৰাস্তা দুবৰি গুণকেইডাল মাৰি কৰিলা কথা কব আহিছে যাবা সময় নাপায় সময়ে নাই সিহঁতৰ সেইদিনাখনে যাই মই দেখি আহি থাকো চিনি পালিয়ে যাব আমাক চিনিয়ে নাপায় পিছত দেউতাই মাতছ মই মাতি লৈ যাব যা এইও মানে খৰতলত সোমাই থাকব এই কোনোবা দিনাই হলো এই বখা ডাঙৰ তাও হেৰাইছি তাৰমানে আহিছি কেতিয়া হ'ল অকণমান দেৰি মিঠা আহিল নে এই খৰিকেইডাল লৈছো ডাঙৰ খৰিকেইডাল ল তোৰ চোন যাও মিঠা আহিছি নে বৰ ভাল কথা হৈছে দে বৰ ভাল লাগছে আজি এই গৰমত কিনো বস্তিখনত কাম কৰি আছা মিঠা নকবি আৰু মিঠা আজি ইমান গৰম দিছে মিঠা দেখিয়ে কিন্তু বস্তি ভাজত কাম কৰি আছা নহয় মিঠা মিটিনি বৰ ভাল পাইছো দে বৰ ভাল পাইছো মিঠা বহুত দিনৰ মূৰত যি মিটিনি আহিল হাইঠা মাটিত পৰা যেন লাগছে দে আজি মিঠা মিঠা হাতে নাযাওঁ এতিয়া আমি আহিছো এতিয়া দে দে বিৰাট ভাল কথা বিৰাট ভাল লাগছে দেই ডাঙৰ এই দাখন ধুইছো দাখন ধুইছো আছে নাই আমাৰ তাই আছে চাহ বহি আছে দে দে মাৰে অলপ ভালকে চাহখিনি বহবা দি তই নাহা মানুহ আহিছে এই আজি মিঠাৰ লগত মিটিনি কালি আহিম বুলি ভাবিছিলো পিছে ভালনে তোমাৰ মিটিনি আছো দে আছো আজিকালি কি কবি এই সৰু জীয়াটো এই ট্ৰেইনত মাছটনি হ'ল নহয় গম পাইছে নে নাই কৈছো মই ৰাম ৰাম কৃষ্ণ এইবিলাক ভগৱন্তৰ আশীৰ্বাদ ঈশ্বৰে যি কৈছে ভালে মিঠা হয়নে নাই 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 এই নকবি মিটিনি গাধ গৰু বুলি এইবিলাক সেই ভগৱানৰ সৃষ্টি এই মই এতিয়া এৰি থৈ আহিলো নহয় এই ডাঙৰ দিঘা মই বোলো গৰুকেইটাক পানী খুৱাবি আমি মাৰে মই মিঠা ঘৰৰ পৰা আহো সি তাই ক'ত পাপ দিনে বাপজি কি বুলি কয় বিচনাত যি কম চলিটা পঢ়া দিকে অনাই আজিকালি শুনছা মিঠা এই কিবা এণ্ড্ৰইড নে কিবা চেণ্ড্ৰইড নেকি মোবাইল ওলাইছে সেনেকুৱা ডাঙৰ মোবাইল যি ইছৰাম এই মোৰ ডাঙৰ জীয়াটো বেলেগত নাযায় নহয় তাই কেনেকুৱা মাকে মাতি থাকিলেও ঘৰৰ ভিতৰত সোমাই থাকিলেও মাত নাপাবই এই মোবাইলৰ যত যি এই তাই মোবাইলটোত কিবা চাই থাকে আৰু সৰুটো দেচোন লক্ষী চলি দেই আমি সিহঁতৰ দিনত এই মোবাইল কি বস্তু আমি গমেই নাপালো দুয়োতে এনে আচলতে কবা গেলি ডাঙৰ চলি আৰু এই ডাঙৰ জীয়াটো আৰু সৰু জীয়াটো দুয়োটাই কিন্তু লক্ষী কিয় লক্ষী এই ডাঙৰ জীয়াটো মোক কিন্তু ঘৰত কাম বন কৰাত সহায় কৰি দিয়ে অলপ নাই কৰিব লাগে এতিয়া দেউতাকটো বুঢ়া হৈ আৰু সহায় নকৰে বুজছা মিঠা এতিয়া ভগৱানৰ কৃপা এই মিঠাই এটা ল'ৰা পালিয়ে হেৰি নহয় এই মিঠা আজিকালি মিঠাই নিবই সেইটো হয় এতিয়া মিঠাই দেখোন দুটা ছোৱালী এটা জীয়া দেখোন এতিয়া মাষ্টনি গৈ মাষ্টনি হ'ল গতিকে ক'ত মোৰ এই লিখিয়াটো এই পাবজি খেলি বহি থাকে তাই পঢ়া শুনাত একো ধান্দা নাই চাহ দিয়া মিঠা লিখি একেবাৰে নাকালে খাওঁ হ'ব দে মই হেৰি শুনছা মিঠা এই মই এই কাপত খাব নোৱাৰো নহয় মোৰ সেই বাদে মোৰ আজি এটা অহাই মনত এই মিঠাই বিয়াত যি মই গৈছিলো এই চাৰি খাওঁতে এটা জীয়াই চাৰি যি চকুটি মাছিল মই একদম পগলা হৈ গলো মিঠা এই আমাৰ এটা
কাজিয়া কৰো ল'ৰালি দিনৰ কথা আৰু আমাৰ বিয়াত ভাল আছিলে মিটাৰ বিয়াখনত বহুত ফূৰ্তি কৰিলো বাপ বাপ আৰু সেই কিবা ৰঙা বটলটো দিলা নহয় মোক বস্তি বাছত দেখি যাওঁতা বাপ কি নিচা লাগছি মোৰ ৰ বেটা আজি ঘৰত যাই দি আছো ৰঙা পানী খাওঁ কৰি আছো মই আৰু বিয়াত বহি যাব মই কিবা কৰিহে মিঠা লগত দিছো কিন্তু হয় নে নকবি বাপ 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 মই নহয় মিঠা এই ৰঙা পানীৰ বটল মই জীৱনত মুখত আৰু ভাই কি পাইছো মই এনে আনে জ্বালা হয় মই কিন্তু সেইফালে আহিছো দেই এই নাই মিঠা ভাল কৈছা এই ময়ো আহিছো দে যিয়ে নহওক কি জানা মিঠা দেহাৰো ক্ষতি এইবিলাক এই যিয়ে নহওক হেৰি কৰে ঠাণ্ডাই হ'ব নহয় তাকেতো এই হেৰি সৰু মাইনাটো কওক গ'ল আছে আছে তাইক দেখা নাপালো যে সৰু মাইনাটো আছে ৰবা মই ডাঙাজিয়া এই সৰু মাইনাক মাতি দিবিচোন এই তাইকো দেখাই পোৱা নাই তা গৰমো দিছে দেই মিঠা বাবা নকবি আৰু গৰম আগতে ঢেলে দিছে কথা পাতি বহুত দিনৰ মূৰত কিন্তু লগ লাগিছে দেই বাপ এটা কথা হ'ল নহয় মিঠা এতিয়া সেই সৰু জীয়াটো আৰু ডাঙৰ জীয়াটো দুটাইতো এটা ঘটনা হৈ গ'ল এয়াতো জানা মানে হয় দে মই একে ঠিক জেগাতে যাই পালো মিঠা হয় দেই মিঠা বৰ দুখ লগা হৈছে দেই কম পৰিৱেশটো বহুত বেয়া হৈছে তাকেইতো এই আজি ৰাতিপুৱা মই গৈছিলো মিটিনীৰ লগত এই মিটিনীও এটা ভাল কথা কৈছে এই মানে আমাৰ তাই কৈছে বোলে মোকে লগত যাবা দিছে যদি মিঠা যাওঁ ভালে হ'ল তাকেতো মোৰ এতিয়া বেয়াও লাগে আৰু এই যিহলো গাভৰু জীয়াতো নাই নাই ওই বাপ আজিকালি দিনকাল ভূতাই বেয়া হৈছে মিঠা এতিয়া মিঠাই নকলিলে এই মোৰ ইয়াত কাবাক কোৱা বুলি নকবি এনে মোক গেঙে থাকে গতিকে সেইবিলাক কথা যদি আমাৰ জীয়াকেইটাৰ ক্ষেত্ৰতো এইটোৱেতো কম দুখ পাম নাই মিঠা এইবিলাক চিন্তা কৰে ছোৱালীটা ভাল কিন্তু মিঠা এইবিলাক শুনিছা না মিঠা আকৌ সেইবিলাক কিয় আকৌ চিন্তা কৰি লৈছা নহয় মিঠা এই সমাজৰ এইবিলাক কথা দেখা পালি বৰ দুখ লাগে আপোনাৰ ছোৱালী কেতিয়াও তেনেকুৱা হেৰি নাযায় মোৰ চিন্তা কৰিব নালাগে মিঠা এইটো হয় মিঠা কিন্তু বৰ দুখ নাই নাই এইবিলাক চিন্তা কৰাৰ প্ৰয়োজন নাই মিঠা এইবিলাক যি হৈছে এইবিলাক কৰাৰ দৰকাৰ নাই ছোৱালীকেইটা ভাল মিঠা মাইনা আছে না এই কুকুৰকেইটাই মাজতে আকৌ ডিষ্টাৰ্ব দিছে নেকি সেইদিনাখনে চেণ্ডেলেদি ঘূৰিছো মই চেণ্ডেলেদি ঘূৰিছো গৈছা নে মিঠা এতিয়া এই দিনকাল কি হ'ল নাৰীৰ যিটো আপোনাৰ আইন এই বস্তুটো লাহে লাহে নাইকিয়া হ'ব নেকি এনেকুৱা হৈছে দিনক দিনে গতিকে ভয় লগা হৈছে তাই নহয় সমাজ বোলা বস্তুটো মানুহৰ মাজত থাকিব সমাজত মানুহে এটা গতিশীল চিন্তাধাৰাই দি যেতিয়া যুৱ প্ৰজন্ম ওলাই আহিব হা তেতিয়া মিঠা আমাৰ সমাজখন ধুনীয়া হ'ব সেই তাতে আকৌ দুই চাৰিটা বেয়া মানুহ থাকে নহয় সমাজত সেইটোহে মেইন সমস্যা এই মিঠা এটা যদি আলুৰ বস্তাত আলু কিনিবা যা এটা পচা আলু থাকে নে নাথাকে থাকেই গতিকে সেই পচা আলুটো কিন্তু আমি বাছি বাছি চাইড কৰিহে ভাল আলুকেইটা লওঁ গতিকে এই ভাল যুৱ প্ৰজন্মখিনিক আমি ওলাব লাগিব মিঠা তুমি মোৰ নহলে কাকোৱেই নালাগে সাতো জনমলে